বৈজ্ঞানিকৰ কথা মতে আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে নষ্ট হৈ যাব। নমস্কাৰ বন্ধুসকল, মই প্ৰদন্য আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি সকলোৱে জানো এদিন জন্ম লৈছে যদি এদিন আমাৰ মৃত্যু হ'বই। সকলো ধৰ্মগ্ৰন্থতে উল্লেখ কৰিছে আমাৰ পৃথিৱীখনৰ প্ৰলয়ৰ কথা, কিন্তু সেই ভৱিষ্যতবাণীবোৰৰ আজিলৈকে সত্য প্ৰকাশ হোৱা নাই। সেয়েহে আজি আমি জানিম ভৱিষ্যতবাণীৰ নহয়, বৈজ্ঞানিকে আমাৰ পৃথিৱীখনৰ বিষয়ে কি কৈছে। 2030 চনত আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে নষ্ট হৈ যাব। ফাদাৰ অফ মডাৰ্ণ ছায়েন্স নিউটনৰ কথা মতে 2030 চনত আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে নষ্ট হৈ যাব। এই কথাষাৰ নিউটনে এনে কোৱা নাছিল, ইয়াৰ ভিতৰতো এটা ফৰ্মুলা আছিলে। গতি অনুসৰি ফৰ্মুলা আৱিষ্কাৰক নিউটনে 1704 চনত এখন কিতাপ লিখিছিলে। এই কিতাপখনত উল্লেখ কৰিছে যে এদিন নহয় এদিন এনেকুৱা এটা সময় আহি পৰিব যে আমাৰ পৃথিৱীখনৰ ঘূৰাৰ গতি সলনি হৈ যাব। আমাৰ পৃথিৱীখনত দিন আৰু ৰাতি আধা আধা হৈ পৰিব আৰু সময় সম্পূৰ্ণৰূপে শেষ হৈ যাব। অৰ্থাৎ 2030 চনৰ পিছত আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে নষ্ট হৈ যাব। নিউটনৰ এই কোৱা কথাখিনি কিমান দূৰলৈ সত্য সেইটো আমি আহিবলগীয়া সময়তহে জানিব পাৰিম। বৈজ্ঞানিকৰ অনুমানিক কথা মতে আমাৰ পৃথিৱীখনৰ ওচৰৰ পৰা এটা এক্স নামৰ গ্ৰহটোৱে আহিব আৰু সেই এক্স নামৰ গ্ৰহটোৱে আমাৰ পৃথিৱীখনক কুণ্ঠা মাৰিলে আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। কিন্তু কিছুমান বৈজ্ঞানিকে এইখিনি কথাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে, কাৰণ তেনেকুৱা বহুতো গ্ৰহ আৰু ডাঙৰ ডাঙৰ উল্কাপিণ্ড আমাৰ পৃথিৱীখনৰ ওচৰেদি গৈছে আৰু সেইবোৰৰ পৰা আজিলৈকে একো অনিষ্ট হোৱা দেখা নাযায়। 1994 চনত এনেকুৱা এটা দুৰ্ঘটনা হৈছিল। পৃথিৱীৰ সমান 10-12টা উল্কাপিণ্ডই বৃহস্পতি গ্ৰহত পৰিছিলে। সেইদিনৰ জুইবিলাক আজিলৈকে বৃহস্পতি গ্ৰহত জ্বলি আছে বুলি বৈজ্ঞানিকসকলে জনাইছে। সেইকাৰণে কিছুমান বৈজ্ঞানিকসকলে কৈছে যে যিদৰে বৃহস্পতি গ্ৰহত হৈছে সেইদৰে যদি ভৱিষ্যতে আমাৰ পৃথিৱীখনত হয় তেনেহ'লে আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। বৈজ্ঞানিকৰ এই কথাবোৰ কিমান দূৰলৈকে সঁচা কমেণ্টত আপোনালোকে জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা নজনা কথা জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।